নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ থালিখনত আছে এয়া ভাত, এয়া হাঁহৰ মাংস কোমোৰা দি বনোৱা, এয়া বাদামী আলু শুকান চব্জি, এয়া পটল ফ্ৰাই, এয়া দাইল আৰু নেমু আৰু পাপৰ আৰু লগতে আছে পিঁয়াজ। তেন্তে খোৱা আৰম্ভ কৰোঁ, আপোনালোকে চাব। হাঁহৰ মাংস লৈছোঁ কেবি। হাঁহৰ মাংস কোমোৰাৰ লগত টেষ্টে বেলেগ। হাঁহৰ মাংস পিচ বাদামী আলু শুকান চব্জি। চব দাইল লৈ লওঁ। কেঁচা পিঁয়াজ, পটল ফ্ৰাই, পাপৰ মোৰ ষ্টাইলত।
থালিখন খাই মই সম্পূৰ্ণ কৰিছোঁ। হাঁহৰ মাংসটো বহুত সোৱাদ হৈছিলে, বহুত ভাল হৈছিলে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।